গুড মৰ্ণিং, হেল্ল' এভৰিৱান। ৰাধামণি ব্লগলৈ স্বাগতম জনাইছোঁ। কি খবৰ? এয়া মই মাত্ৰ শুই উঠিছোঁৱে। দিনটো কি কৰোঁ, কি নকৰোঁ, কি দেখুৱাব পাৰোঁ নাজানো। ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। যিহে গৰম পৰিছে, শুবই নোৱাৰিলোঁ। আমাৰ এয়া ৰাধা উঠি আহিছে। মই গা পা ধুলোঁ, গা পা ধুই ৰাধাক উঠাইছোঁ। ৰাধা উঠিলে, ৰাধাক মুখখন ধুৱাই পেলাই বিস্কুট এটা দিছোঁ হাতত। তেখেতে লৈ আছে, দেৰিলৈকে শুলে আজি মানে। চকুকেইটা ফুলি আছে, তাকে গাটো ধুৱাই দিওঁতে ইমান গৰম পৰিছে। গা ধুব পালে আৰু তাইক একো নালাগে। পানী বুলিলে পাগল আৰু ইমান পানী খেলি ভাল পায় নহয়। তাই মই ধুৱাব গ'লে চিঞৰে, সেইকাৰণে তাইক নিজে ধুবলৈ কৈছোঁ। অলপ পিছত উঠাই দিম, চাবোন তাবোন মাৰি দিলোঁ তাইক। ৰাতিপুৱা অকণমান গাটো ধুৱাই দিলে ভাল হয়, মুকলি হোৱা মন চন। তেওঁ দিনটো 3-4 বাৰ গা ধুৱাবই লাগে তাইক। বহুত খেলে, বালি খেলে। অকণমান গ'লেও বালি খেলিব, ইটো খেলিব, সিটো চুব, লেতেৰা হৈ থাকে সিহঁতে। সেইবাবে গাটো ধুৱাই সেয়া দেখিছেনে। গা পা ধুৱাই অকণমান ঠাণ্ডা পাবলৈ গছৰ তলত বহোঁ বুলি কৈছোঁ। সেয়া তাই মানে কোচত উঠিব লাগে, মানে ফুচলাই পেলাই ফুলপাহ দিছোঁ আৰু তাইক। ফুলপাহ মানে বৰ ভাল পায় ফুল তাই। বাকী দেখুৱাম আৰু বলক। এই ওচৰৰ খুৰীজনীয়ে আজি শাল বাতি কৰিছে। যিহে গৰম পৰিছে, দিনটো ওলাই যোৱাটো সম্ভৱ নহয়েই। গতিকে বেলি ডুবো আমি অকণ ওলাই যাম বুলি ভাবিছোঁ। মানুহজন ঘৰত থাকিলে অকণ ওলাই যোৱা হয়েই। এয়া ৰাধা চিঙৰা খাইছে, তাতে মই অকণমান খাই দিছোঁ। তাই উৎপাত কৰি থকা দেখি চিঙৰা এটাকে কিনি তাইক বহাই থৈছোঁ। মোৰ ননদ ডাঙৰ ভাগিন হাত ধুবলৈ গৈছে। মই অৰ্ডাৰ দিছিলোঁ আলু পৰঠা, হৈ গৈছে আলু পৰঠা। হোটেলখন অকণমান দেখুৱাই দিছোঁ মিঠাইবোৰলৈ। লোভ লাগিছেনে অকণমান খাবলৈ মন গৈছে নেকি? মোৰ আলু পৰঠা আহি পাই গ'ল। সেই ওপৰত যিটো দেখিছে সেইটো আকৌ চিঙৰা আধা টুকুৰাটো দেই। ছোৱালীজনীক বাৰে দি থাকোঁ। আমাৰ ডাঙৰ ভাগিন চাওমিন খাইছে। ৰাধা দেখিছেনে? বৰ সোৱাদ আছিল দেই ঘুগুনি মটৰ দাইলকণ। মই ইয়ালৈ আহিলোঁ অকল আলু পৰঠাই খাওঁ, বৰ ভাল লাগে খাই পেলাই। চাওমিন বৰদা ইমান নাখাওঁ মই দেই। যাবলৈ হ'ল আৰু খাই বৈ। তাকে ননদজনীয়ে খাই আছে, খোৱা নাই। গতিকে ৰখি দিছোঁ। ছোৱালীজনী দেখিছেনে ৰাধা, তাই সেই মিঠাইবোৰৰ ওচৰলৈ গৈ আছে। তাইক সুধিছোঁ কি খাবা বুলি, তাই এইটো কৈ আছে। বাপেকে তেল ভৰাবলৈ ডিপুলৈ গৈছিল, তাকে ফোন কৰি আকৌ মাতিছোঁ। আহি পেলাই বিল পে'মেণ্ট কৰিছে, পইচা দিছে। অকণ তাৰ মাজতে ভিডিঅ'। আকৌ আমাৰ জোঁৱাই দেই, ভণ্টিজনী মানুহজন। ভিডিঅ' কৰা নহ'ল, তাকে কৰি দিছোঁ এতিয়া। দেখিছে একদম চুচি বাচি খাইছে। তাতে তাই কৈছে আৰু খাম বোলে পালে। পইচা দিয়া বস্তু হয় পাই, সকলোৰে নেৰোঁ। তাকে ঠিকেই কৈছে। যাবলৈ হ'ল আৰু বহু ৰাতি হৈ গ'ল। 7:30 বাজিলে আৰু দেই। আশীৰ্বাদ হোটেল ঘৰৰ নামটো। তাই ঘৰলৈ বুলি উভতিছোঁ। দোকানবোৰ বন্ধ কৰোঁ হৈছে আধা আধি। আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পালে সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।